মাইক্ৰ ফাইনেন্সত কাৰ লোন আছিলে? হাত নাদাঙিব, হাত নাদাঙিব। হাত দাঙিলেও দিগদাৰ আছে, হাত নাদাঙাকৈ। এনে মনত গম পাইছে, চিন্তা নকৰিব দে আৰু টেনচন নাই। খালি অহাবাৰৰ পৰা মাইক্ৰ ফাইনেন্সৰ লোন নল'ব, যি ল'ব বেংকত ল'ব, হ'ব? বেংকৰ পৰা লোনটো আমি ঠিক কৰি দিম, ঠিক আছে? ইমান ইণ্টাৰেষ্টত লোন ল'লে ক'ৰ পৰা ঘূৰাই দিব পাৰিব, হয়নে? 17%, 18 নহয়, কিমান পাৰ্চেণ্ট জানো, বেছি 20তকৈ ওপৰত নেকি? কিমান পাৰ্চেণ্ট? 22 নে 24? বাপৰে, এইটো ঘূৰাই দিব নোৱাৰে। সেইকাৰণে এইবিলাকৰ লোন নল'ব। আমি বেংকৰ পৰা আপোনালোকক লোন লোৱাৰ ব্যৱস্থা কৰিম, আৰু যাৰ আছে আৰু ঘূৰাই দিব নোৱাৰে সেইখিনি আমি ব্যৱস্থা কৰিম, আপোনালোকে চিন্তা নকৰিব। চৰকাৰ গঠন কৰাৰ দ্বিতীয় বছৰত আমি 97,938 গৰাকী আই মাতৃক 190 কোটি টকা তেওঁলোকৰ মাজত আমি বিতৰণ কৰিছিলোঁ, আৰু তাৰে এটা অংশ আমাৰ বেংকসমূহলৈকেও গৈছিলে। আজি আমি এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিব খুজিছোঁ। অসমত আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল যে আমি লোন নিদিয়া আই মাতৃসকলক লোন উভতাই দিব খুজিছোঁ, কিন্তু লগত তেওঁলোকক ভৱিষ্যতে লোন পোৱাৰ উপযুক্তও কৰিব খুজিছোঁ।